ফ্ৰেণ্ডছ, মোৰ প্ৰথমটো ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আমাৰ আজি ইণ্টাৰ্ণশ্বিপৰ ডে 4। মোৰ লগত আছে মোৰ বন্ধুসকল। আমি যাই আছোঁ আমাৰ নিচৰ ওচৰত থকা চাংচাৰিত অৱস্থিত ইণ্ডাষ্ট্ৰি এটালৈ, কিয়নো ফৰ্থ চেমৰ শেষত এটা ইণ্টাৰ্ণশ্বিপ কৰিব লাগে। সেইবাবে মোৰ লগত আছে মোৰ সহপাঠীসকল। বলক তেনেহ'লে আজি আমাৰ ডেটো আৰম্ভ কৰোঁ। Hey dosto, গোটেই এনেকৈ এটা জাগালৈ আহিছোঁ। মোৰ সহপাঠীবিলাকে বুজাই দিব ক'ত আহিছোঁ আমি। অবিনাশ হয় হয়, আজি আমাৰ ইয়াত আমাৰ আমাৰো আমিও আজি ইণ্টাৰ্ণশ্বিপৰ ডেটবোৰ সকলে আজি ইণ্টাৰ্ণশ্বিপ কৰিব আহিছোঁ। এটা আমাৰ ইণ্টাৰ্ণশ্বিপৰ যে আমাৰ ইণ্ডাষ্ট্ৰিটো ৱৰ্ক হৈছে, কেনেকুৱা ধৰণৰ কাম কৰে, কেনেকুৱা ধৰণৰ ডিপাৰ্টমেণ্ট কি কি কাম হয়, মানুহৰ কেনেকৈ ধৰণৰ কাম কৰা হৈছে, তেওঁলোকে কামৰ ওপৰত কি কি সা সুবিধা থাকে, সেই সকলোখিনি ধৰণৰ আমি প্ৰেক্টিকেলৰ পৰা আমি শিকিব লাগে। সেই ৰিপৰ্টবোৰ আমি প্ৰেক্টিকেলৰ পৰা আহিছোঁ মানে ইণ্টাৰ্ণশ্বিপৰ বাবে। বাকী চাওক কি হয়, বহুত গৰমটো যিহেতু প্ৰেক্টিকেল হয়, গৰমটো ছাবমিট কৰিব লাগিব 1 তাৰিখে। ত' যি হয় আপোনালোকে আমাৰ চাওক, চাই থাকক কেনেকুৱা ধৰণৰ চাৰিওকাষৰ পৰিৱেশটো অলপ দেখুৱাবলৈ আপোনাক চেষ্টা কৰিছোঁ। যেনে আপুনি চাৰিওফালৰ পৰিৱেশটো আৰু এইফালে আছে আমাৰ মিনি পাহাৰটো। আৰু